हेलो गाइस ये हल खाकिलामारी एलपी स्कूल। तो आज आमार ग्रामेरे एलपी स्कूल देखाबले। तो सन्मुखरे गेट आछे। तो यार भितर सोमाई देखाम केनेकुवा परिवेश। इयात तो सकलोए आहिए थाके आमार ग्रामर, तथापिओ भाबिछु आज देखाओ आपनालोকক। तो एया सोमालो भितरत। इपिने आछे शिशु ज्योति प्राथमिक विद्यालय। एया ইয়াতে ভাত ৰান্ধে শিশুসকলক দিব বাবে। আৰু এইটো স্কুলৰ সন্মুখ। এইটো এনেকৈ সোমালে হল। এয়া লেখা আছে রোহিঙ্গা পরম ধর্ম। এইটো হল তৃতীয় শ্ৰেণী। আৰু এনেকুৱা গাছ গছনি ফুল আছে। এইটো পৰিৱেশ ভিতৰৰ। তো এয়া আছিল স্কুলখন খাকিলামাৰি। এয়া বহুত আৰ্ট আছে সৰু ল'ৰা ছোৱালীৰ বাবে। ঠাইটো ভাল লাগিছে। এয়া আৰু এটা ভিতৰত আৰু আছে। তো এনেকুৱা আছিল খাকিলামাৰি স্কুলখন আছে। তো আৰু সেই পিনে আছে এটা শিশু জ্যোতি প্ৰাথমিক বিদ্যালয়। তাতো যাম সেইটো। তো এয়া আছিল খাকিলামাৰি স্কুল। আর এইটো হল কৃষ্ণচূড়া না রাধা চূড়া গমে নাপাও, কবচোন কোনোবাই যদি জানে। এইটো হল ফিল্ড, স্কুলৰ ফিল্ড। এয়া এই স্কুলত যাম। তো এয়া সোমালো শিশু জ্যোতি এমই স্কুললৈ। এয়া সৰু কুকুৰা আছে। এয়া সাইনবোর্ড শিশু জ্যোতি এমই স্কুল। এয়া বন্ধ। আবেলি ভাগত আহিছোঁ। আৰু তাত হল লেট্ৰিন বাথৰুম চাগে। বহুত ধুনীয়াকৈ বনাই থৈছে, ভাল লাগিছে। আৰু কোনোবাই ফোন কৰি আছে। এইটো হল পতাকা উত্তোলন। আৰু এই ভাগত এয়া অংগনবাদী ঘৰ চাগে। তো এইখিনি আছিল খাকিলামাৰিৰ পৰা আৰু খাকিলামাৰি ফিল্ডৰ পৰা ভিডিঅ'। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।